সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মানে আজি প্ৰথম নতুন ভিডিঅ' এটা বনাম। মানে আগৰ ব্লগৰ যিটো চেনেল আছিল সেইটো চেনেলতে মই এই ভিডিঅ'বোৰ দিম, কিন্তু মানে ব্লগ নহয়। আচলতে মই আজিৰ পৰা অলপ বেলেগ ধৰণৰ ভিডিঅ' বনাম, আৰু বেলেগ মানে অলপ বেলেগেই হ'ব বাৰু। আৰু মই ক'ত আহিছোঁ আপোনালোকক ধুনীয়াকৈ দেখাই দিম, আৰু মই মানে দেখুৱাৰ পিছত বাৰু আপোনালোকে গমেই পাব ক'ত আহিছোঁ। গতিকে দেখাই আছোঁ। হ'ল দা, ক'ৰ পৰা আহিলি? মই গৰুকেইটাৰ পৰা আহিলোঁ। গৰু গৈছিল নেকি? কি হাতে ৰাতি থকা নেকি? ইয়াতে থাকোঁ। হয় নেকি? এতিয়া কি গৰু এৰি আহিলি নেকি? গৰু এই তামুৰিটো এৰি থৈ আহিলে, গাজিয়ামুৰি এগাল আছে। তাকো সেই আধিয়াৰে অনা। আৰু ছাগলী তাগলী আছেনে নাই? ছাগলীও দুটা আছে পাহাৰী, বেমাৰী ঝামাৰী হ'লেও। হয় নেকি? আৰু গৰুকেইটা আছে? গৰু এই গাজিয়ামুৰি এগাল, আৰু সেই গাড়ীটোৰে আকৌ ওপৰৰ দামৰা এটা, আৰু এটা আধিয়াৰৰ পৰা পাইছোঁ। ইয়াতে ৰাতি বান্ধি থৈ যা? ইয়াতে বান্ধি থৈ পেলাই যাওঁ। আকৌ কেতিয়াবা ভাই চোৰৰ ভয়ত আকৌ ৰাতি ভাত খাই আহি 11টা চাৰে 11টাত আহি ঘুমিও থাকোঁ আহি। তাৰমানে দিন ৰাতি চিনে যেতিয়া নহয় কোনো মানুহো নাই, কিবা আপদ বিপদ হ'লে মাতিলিও। ইফালে আৰু বেলেগ কাৰো ঘৰ নাই নে? কাৰো ঘৰ নাই, গোটেই হেৰি হৈ আছে। ইফালে এইটো আগৰ মৰা নদীটো। তাতে অকলে ৰাতি অকলে থাকা ইয়াতে? মই অকলে থাকোঁ। মানে ভয় চয় এনেকুৱা নালাগে নেকি? ধৰ ভয় কোনো কাৰণ নাহে মোৰ মনত। এনেই মানুহ চানুহ লাগি ধৰক এনেকুৱা কিবা? মই ঘাটত থাকিবৰ বাবে মোৰ ভয়টো নহয়। এনেই মানুহ হ'লেতো ভয় নালাগে? ধৰক কোনোবাই কিবা কৰিব নেকি তেনেকুৱা কিবা? মানুহ হ'লে মোৰ ভয় নালাগে। ভয় নালাগে নে? মানুহ হ'লে তাৰমানে যদি বেলেগ একো ভুল কৰা নাই আৰু ভয় কৰিব লগা নাইও বাৰু। ভয় কৰিব নাই আৰু সেইটোৱে মোৰ সেইটোৱে। এনেই ইয়াতে ভাত চাত ইয়াতে ৰান্ধি খানে কি? তাৰমানে কেতিয়াবা ঠাণ্ডা দিনত হ'লে খাওঁ দেই, এই অহা যোৱা শাস্তি পাওঁ ঠাণ্ডাত। এই গৰমৰ দিনত দিছোঁ এতিয়া অহা যোৱা কৰিব ভাল পাওঁ কাৰণে ঘৰতে খাই আহোঁ। আপুনি কি এইখন বিচনাতে থাকে নেকি? এইখনতে থাকে আৰু? আৰু আপোনালোকে চাওক, এওঁ ৰাতি এইখন বিচনাতে থাকে আৰু দিনতো থাকে বাৰু। আৰু এইটো চৌকাত ৰান্ধে, আৰু ইফালে এইবিলাক বস্তুবিলাক থৈ দিয়ে বাৰু। আৰু ইফালে এইটোত গৰু বান্ধে নেকি? এইটো গৰু বান্ধো। এইটোত গৰু বান্ধে, আৰু এইটো ঘৰত ছাগলী বান্ধে। গতিকে আপোনালোকে চাওক কিমান কষ্ট কৰি থাকে এখেত। আৰু এনেই কিবা চৰকাৰৰ পৰা কিবা সুবিধা চুবিধা পাইছেনে নাই? নাই, মই আজিলৈ একো পাই পোৱা নাই। একোৱে পোৱা নাই আজিলৈ? একোৱে পোৱা নাই। হয় নেকি? এনেই ধৰক এনেকুৱা কিবা মানুহ ধৰ আমাৰ কিছুমান মানুহ হেৰি যে থাকে, ধৰ এনেকুৱা কি বুলি কয় এইটোক, এনেকুৱা ছাৰ্ভে কৰিব অহা মানুহ তেনেকুৱা কিবা? সেইবিলাকতো কওঁৱে, একো নাই এতিয়ালৈ বুলি ক'লেও ভোটটো প্ৰত্যেক বছৰে দেওৱে। চৰকাৰী ঘৰটোৱে পোৱা নাই মই বৰ্তমান। চৰকাৰী ঘৰে পোৱা নাই তাৰমানে? মই চৰকাৰী ঘৰে পোৱা নাই। এনেই আপুনি এই এনেকুৱা চাইকেল টাইকেল পাইছেনে নাই? ধৰক ধৰি লওক আপোনাৰ এতিয়া ভৰিখন এনেকুৱা যিহেতু, নাই আপুনি সেনেকুৱা চাইকেল টাইকেল এতিয়ালৈ পোৱা নাই নে? নাই, মই কোনোবাই ডেইলি বিচাৰিহে আছোঁ, যাব নোৱাৰোঁ। কোনোবাই অফিচটো দেখাই দিলে গ'লো হয়। এতিয়া সেই দিল্লীৰ পৰা লৈ যোৱাৰ কথা আছিলে। এতিয়া ধৰি লওক মই যিহেতু আজি আহিছোঁ মানে সহায় মানুহৰ কাৰণে সহায় বিচাৰি মানে সহায় লৈ আহিছোঁ, গতিকে মই এতিয়া আজি আপোনাক কি দিম কওকচোন বাৰু? আপুনি কওক আৰু কি দিম মই, আপুনি কওক। আজিলৈ চৰকাৰৰ ফালৰ পৰা একো নাই। এই বাপা এটাই বিচাৰ কৰিব আহিছা, তোমাক মই কি দিবি আৰু কিনো দাবী কৰিম, কিমানে দি বুলি সিমানে দি বুলি। মই সেনেকৈ দাবী কৰিব নোৱাৰোঁ নহয় বাপা। হয় নেকি? মই আজি আপোনাক আগতে মানুহ আদৰ খাদৰ কৰি 20 বছৰকে মানুহ ঘাটত নাপাৰ কৰি থাকোঁ মই। পইচা খুজিব টান পাওঁ এই মানুহ। কোনোবাই ভাবি চিন্তি গিলা দেই মোক। আগতে এনেই কোনোবাই ধৰক বাৰু চৰকাৰতো কোৱা নাই, মানে এনেকুৱা কোনোবা জেনেৰেল মানুহে কিবা দি পাইছেনে আপোনাক? নাই, কোনো মানুহে দি পোৱা নাই। আচ্ছা, বাৰু যিয়ে নহওক, এতিয়া মই আজি যিহেতু আপোনাৰ ওচৰত আহিছোঁ, গতিকে মই আপোনাক সৰুকৈ কিবা এটা দি থৈ যাম। আৰু যদি মই পাৰোঁ মানে পিছলৈ যদি মোক মানে ৰাইজে মৰম দিয়ে বা যদি মই হেৰি কৰিব পাৰোঁ, আপোনাক মই আপোনাৰ কাৰণে চাইকেল এখন দিম। মানে আজি মই আপোনাৰ আগত কৈ দিলোঁ, আৰু মানে চাই থকা দৰ্শকসকলৰ বাবেও কৈছোঁ, এখেতক ভালকৈ চাই লওক। গতিকে আকৌ কেতিয়াবা যাতে মই ভিডিঅ'ত দেখাব পাৰোঁ, আৰু মই সেই চাইকেলখন যদি মই পাৰোঁ আপোনাক পিছত মানে মই দিবলৈ চেষ্টা কৰিম, আৰু তেতিয়া বাৰু মই ভিডিঅ' কৰি আপোনাক দেখাই দিম। গতিকে আজি মই আপোনাক কিবা এটা সৰুকৈ কিবা এটা দি থৈ যাম, কাৰণ যিহেতু ময়ো বাৰু বেলেগ এতিয়ালৈকে হেৰি পোৱা নাই। গতিকে আজি মই আপোনাক কিবা এটা সৰুকৈ দি থৈ যাম। গতিকে সেইটো বাৰু ৰাইজক আৰু নেদেখাওঁ। আৰু পিছত বাৰু যদি মই কিবা কাৰণত আপোনাক চাইকেলখন দিব পাৰোঁ, যদি মোৰ মানে সেইখিনি হেৰি হয় বা ৰাইজে যদি মোক মৰম দিয়ে, তেতিয়া আকৌ ময়ো আপোনাক মৰম দিব পাৰিম। গতিকে আকৌ তেতিয়া মই বাৰু ৰাইজক দেখাই দিম আৰু। গতিকে আজি মই আপোনাক কিবা এটা দি থৈ পেলাই যাওঁ আৰু। সেইটো এতিয়া তোমাৰ কথা পাবা, মই তোমাক দাবী কৰিব নোৱাৰোঁ। নাই, সেইটো নহয় বাৰু, কিন্তু মই মানে এতিয়াৰ পৰা এনেকুৱাকৈ ওলাই আহিছোঁ যে কিছুমান আপোনালোকৰ নিচিনা অসহায় যিহেতু মানুহ আছে, গতিকে তেওঁলোকৰ কাৰণে মই ওলাই আহিছোঁ। মই যে পাওঁ নাপাওঁ বেলেগৰ, মই এটাই কথা ভাল লাগছি, মোক যে এই শূন্যত থাকোঁ মই, কোনো মানুহ নাই, তাতে আহি যে বাবা বিচাৰ কৈছা মোক। নাই, সেইটোৱে মানে আজিকালি হয়, আজিকালি চবে নিজক লৈ ব্যস্ত হৈছে মানুহ। মই আনকি গধূলিবিলাক সেই
চকত ঘূৰি থাকোঁতে তাতো ডাঙৰ সৰু সকলো মানুহে লগ পাওঁ, কিন্তু সেনেকৈ এখন সমাজৰ পৰা মোক ফটো তুলি কোনো নিব পৰা নাই। আচ্ছা, সেইটো মই চিন্তা কৰোঁ। এতিয়া আৰু ইমান চিন্তা কৰিব নালাগে, যদি ধৰক আৰু ময়ো আশীৰ্বাদ কৰক যাতে ময়ো আগলৈ আগুৱাই যাব পাৰোঁ। গতিকে আপোনালোকৰ নিচিনা মানুহক যাতে আৰু মানে 10টা-20টা মানুহক যাতে সহায় কৰিব পাৰোঁ। এইবিলাক কথাত বাবাই আশীৰ্বাদ পাব, তাৰমানে কি আমাৰ নিচিনা মানুহবিলাকক বিচাৰ কৰা মানুহ নাই। সেইটোৱেতো, আপোনালোকৰ আশীৰ্বাদে আকৌ আমাক এদিন হেৰি কৰিব, গতিকে আকৌ বস্তুটো সেনেকৈ চব সকলো আগুৱাই যাব পাৰিব আৰু। গতিকে যিয়ে নহওক বাৰু, এতিয়া মই আপোনাৰ পৰা এৰিম আৰু আপোনাক মই কিবা এটা দিম বাৰু, সেইখিনি আজি ৰাইজৰ আগত মই নেদেখাওঁ। গতিকে আকৌ আগলৈ যদি মই পাৰোঁ, আপোনাক যিখন মই চাইকেল দিম বুলি কৈছোঁ, যদি আকৌ ৰাইজৰ পৰা মৰম পাব লাগিব বা ধৰি লওক তেনেকুৱা এটা হেৰি পাব লাগিব, তেতিয়া মই বাৰু আপোনাক মানে ৰাইজক দেখাই দিম আৰু। মই যাই থাকোঁ নে কি? যা বাৰু। আৰু বঢ়িয়াকৈ এতিয়া আশীৰ্বাদ কৰিবি আমাক যাতে আগুৱাই যাব পাৰোঁ। নিশ্চয় নিশ্চয় হ'ব। আকৌ যাতে আৰু একদিনতে এনেকৈ মোবাইলত উঠাব পাৰোঁ আৰু নে কি? সেইটো আশীৰ্বাদ কৰাৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি আগুৱাই যাব পাৰিম আৰু যিয়ে নকওঁ মই বিচাৰিতে যাই থাকোঁ। আপোনালোকে গম পালে নহয়, এতিয়াৰ পৰা মই এনেকুৱা ভিডিঅ' কৰিব আৰম্ভ কৰিম, আৰু যদি আপোনালোকৰ ফালে এনেকুৱা কিবা সহায় মানুহ থাকে তেতিয়া কণ্টেক্ট কৰিব, মই নিশ্চয় যাবলৈ চেষ্টা কৰিম আৰু সহায় কৰিম।